Hello student, Robert Louis Stevensonর দ্বারা লেখা এটি কবিতা ফ্রম রেলওয়ে ক্যারেজ। এই কবিতাটি অসমীয়াত আলোচনা কৰিম লাইন বাই লাইন, ওয়ার্ড বাই ওয়ার্ড। ভিডিওটো সম্পূৰ্ণকৈ চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। তো ফাৰ্ষ্টত হৈছে চোৱা, ইয়াত ৰবাৰ্ট লুইস ষ্টিভেনছন কবিয়ে বুজাব বিচাৰিছে তেখেতে যেতিয়া ট্ৰেইনেৰে যাত্ৰা কৰি আছিল, তেখেতে সেই ট্ৰেইনৰ খিৰিকীৰে বাহিৰৰ যে চিনবিলাক আছিল, দৃশ্যবিলাক আছিল, ভিউবিলাক আছিল, সেইবোৰ দেখিছিল আৰু সেইবোৰ কেনেকুৱা পাইছিল সেই কবিতাটিত মেনশ্যন কৰিছে, ব্যক্ত কৰিছে। ফাষ্টাৰ দেন ফেৰিজ, ট্ৰেইনক কৈছে এইটো। ট্ৰেইন হৈছে ফাষ্টাৰ দেন ফেৰিজ। ফেৰিজ মানে হৈছে পৰিতকৈও ফাষ্টাৰ মানে দ্ৰুত। ফাষ্টাৰ দেন উইচেছ মানে হৈছে ধৰা ভূত, ডাইনী, এনেকুৱা কিছুমান অদৃশ্য আত্মা যিবিলাক থাকে, সেইবিলাকৰ এক্সট্ৰা পাৱাৰ থাকে, মেজিকেল পাৱাৰ থাকে, এইবিলাকতকৈ ফাষ্টাৰ। এটা ট্ৰেইনৰ লগত তুলনা কৰিছে, ট্ৰেইনক কৈছে যে পৰি, ডাইনী, ভূত ইহঁততকৈ ফাষ্টাৰ হৈছে কি ট্ৰেইন এখন। ব্ৰিজেছ এণ্ড হাউজেছ, হেজেছ এণ্ড ডিচেছ। আৰু সেই ট্ৰেইন যেতিয়া যাত্ৰা কৰে তেতিয়া ট্ৰেইনে হাউজেছ মানে ঘৰ, ব্ৰিজ, হেজেছ এণ্ড ডিচেছ। হেজেছ মানে হৈছে যিবিলাক সৰু সৰু জোপোহা গছ, আৰু ডিচেছ মানে হৈছে নলা নৰ্দমা। এইবিলাকৰ কাষেৰে যেতিয়া ট্ৰেইন পাৰ হৈ যায়, পূৰা স্পীডত যায়, সেইটো কৈছে। এণ্ড চাৰ্জিং এলং লাইক ট্ৰুপছ ইন এ বেটেল। আৰু ট্ৰেইন যেতিয়া গতি কৰি থাকে এনেকুৱা দেখা পোৱা যায়, যেতিয়া সৈনিকে যুদ্ধত যেনেকৈ যায়, এই সৈনিকৰ দলটো কেনেকৈ প্ৰস্তুতিৰে যায়, পূৰ্ণ প্ৰস্তুতিৰে যায়, এইটো কৈছে। ট্ৰুপ মানে হৈছে সৈনিকৰ দল যেতিয়া যুদ্ধত যায়, সিহঁতে কেনেকৈ এনাৰ্জি, কেনেকৈ শক্তি লৈ যায়, সেইটোক বৰ্ণনা কৰিছে। ট্ৰেইন এখন যেতিয়া যাত্ৰা কৰে কিমান স্পীডত যায়, ট্ৰেইনৰ সংস্পৰ্শলৈ অহা সকলো বস্তু, গছ গছনি হওক, নলা নৰ্দমাই হওক বা হাউজেছবিলাকেই হওক, এইবিলাকো যেন পিছ পেলাই থৈ যায় এইবিলাকক। অল দ্য মিডোজ এণ্ড দ্য হৰ্চেছ এণ্ড কেটেল, অল দ্য চাইট অফ দ্য হিল এণ্ড দ্য প্লেইন। কৈছে সেই ট্ৰেইনৰ সংস্পৰ্শলৈ কি আহে, মিডোজ মানে হৈছে তৃণভূমি অঞ্চল, গাখনি পথাৰ। দ্য হৰ্চেছ, তাত হৰ্চেছ দেখা পোৱা যায়, ঘোঁৰা দেখা পোৱা যায়। দ্য কেটেল, আৰু বিভিন্ন জীৱ জন্তু দেখা পোৱা যায়। অল দ্য চাইট অফ দ্য হিল এণ্ড দ্য প্লেইন। আৰু লগতে ট্ৰেইনেৰে যাত্ৰা কৰোঁতে কি দেখা পোৱা যায়, সেই হিল মানে পাহাৰ, আৰু প্লেইন মানে সমভূমি, এইবিলাকৰ দৃশ্য দেখিবলৈ পোৱা যায়। ফ্লাই এজ এ থিক এজ এ ড্ৰাইভিং ৰেইন, যেনেদৰে পূৰা স্পীডত যেনেকৈ বৰষুণ আহি লগে লগে বৰষুণ আকৌ নাইকিয়া হয়, এনেকুৱা একেবাৰে ট্ৰেইন এখন কি কৰে, হঠাতে পূৰা স্পীডত আহে আৰু হঠাতে যেন নাইকিয়া হৈ যায়, এনেকুৱা দেখা পোৱা যায়। এণ্ড ইভাৰ এগেইন ইন দ্য উইংক অফ এন আই, মানে চকুৰ পলকতে। পেইণ্টেড ষ্টেচন হুইচ শেল বাই, মানে এখন ষ্টেচন, পেইণ্টেড ষ্টেচন মানে কালাৰফুল ষ্টেচন পাইগৈ, হুইচ শেল এটা দি, মানে চকুৰ পলকতে ট্ৰেইনখনে কি কৰে, ষ্টেচন পাৰ হয়। নেক্সট চোৱা, তাৰপিছত হিয়াৰ ইজ এ চাইল্ড হু ক্লেম্বাৰ্ছ এণ্ড স্ক্ৰেম্বলছ। কবিয়ে কৈছে হিয়াৰ ইজ এ চাইল্ড, ইয়াত এজন ল'ৰা আছে যিজনে কি কৰি আছে, ক্লেম্বাৰ মানে বগোৱা। গছ কোনোবাই যদি ক্লাইম্ব কৰে, বগাই, সেইটোক বগোৱা বুলি কোৱা হয়। হিয়াৰ ইজ এ চাইল্ড হু ক্লেম্বাৰ্ছ স্ক্ৰেম্বলছ। ইয়াত এজন ল'ৰা আছে, বহুত কষ্টৰে কি কৰি আছে, বহুত সংঘৰ্ষপূৰ্ণভাৱে তেওঁ বগাই আছে। অল বাই হিমছেল্ফ এণ্ড গেডাৰিং ব্ৰেম্বলছ, আৰু নিজেই কি কৰি আছে, চেষ্টাটো কৰি আছে, কষ্ট কৰি আছে। ব্ৰেম্বল মানে এক প্ৰকাৰৰ তোমাৰ এটা ফল, ক'লা জামুনৰ নিচিনা, সেইবিলাক গেডাৰ কৰি আছে, মানে একগোট কৰি আছে। আৰু সেই একগোট কৰিবলৈ ল'ৰাটোৰ বহুত কষ্ট হৈছে। হেয়াৰ ইজ এ ট্ৰেম্প হু ষ্টেণ্ড এণ্ড গেজেছ। ইয়াত আৰু এজন ট্ৰেম্প আছে। ট্ৰেম্প মানে হৈছে যিজনৰ কোনো কাম বন নাই, আৱাৰা মানুহ, সেইটো ট্ৰেম্প বুলি কোৱা হয়। হু ষ্টেণ্ড এণ্ড গেজেছ, তেওঁ কি কৰি আছে, ৰখি আছে আৰু গোটেইবিলাক দৃশ্য লাগি চাই আছে, চকুৰে একেথিৰে চাই আছে। এণ্ড দেয়াৰ ইজ এ গ্ৰীণ ফৰ ষ্টেঞ্জিং দ্য ডিজিজ। আৰু ইয়াত কি বুজাইছে, গ্ৰীণ মানে সেউজীয়া, য'ত তোমাৰ মহিলাসকলে কি কৰি আছে, ডেইজি ফুলৰ মালা গাঁঠি আছে। হিয়াৰ ইজ এ কাৰ্ট ৰান এৱে ইন দ্য ৰোড। আৰু কৈছে ইয়াত এটা কি আছে, কাৰ্ট মানে হৈছে গৰু গাড়ী, ৰাস্তাৰে গৈ আছে। লাম্পিং এলং উইথ দ্য মেন এণ্ড লোড। আৰু মানুহৰ সৈতে গৰু গাড়ীখনত বহুত লোড হৈ আছে, বহুত বোজা হৈ আছে, আৰু গৰু গাড়ী
গৰুৱে কি কৰি আছে লাম্পিং এলং মানে তোমাৰ বগাই বগাই দৌৰি আছে এণ্ড দেয়াৰ ইজ এ মিল এণ্ড দেয়াৰ ইজ এ ৰিভাৰ তাত কি কৈছে এণ্ড হিয়াৰ ইজ এ মিল ইয়াতে মিলো এটা আছে আৰু এটা নদীও এটাও আছে ইচ গ্লিমছ এণ্ড গন ফৰ এভাৰ আৰু এইবিলাক দৃশ্য সদায় মনত থাকিব চিৰজীৱন মনত থাকিব গতিকে এই গোটেইখিনি কবিয়ে গেছ কৰিছিল গোটেইখিনি দৃশ্য কবিয়ে উপভোগ কৰিছিল আৰু তেওঁ বৰ্ণনা কৰিছিল আচলতে ৰেলৰ পৰা যাত্ৰা কৰি বাহিৰৰ যি চিনেৰি আছে কেনেকুৱা দেখা পোৱা যায় সেই পৰিৱেশটো সেই মুহূৰ্তখিনি কবিয়ে কেপচাৰ কৰি ৰাখিছে এইখিনি আছিল ভিডিঅ'টি নেক্সট ভিডিঅ'ত বাৰু কুৱেশ্যন আনচাৰ দিবলৈ যত্ন কৰিম তাৰপিছত ৰিভিজন টেষ্টৰ থকা গ্ৰামাৰ ছেকশ্যনখিনি আলোচনা কৰিম ভিডিঅ'বিলাক চাবা বুলি আশা ৰাখিছোঁ আজিৰ কাৰণে ইয়াতে সামৰিলোঁ ধন্যবাদ